কিবা কিবি পাইছিলা না আছনি পাৱা নাই ন মানিপুৰিয়া খাই আছে পুৰা উৎপল নাই কিমান দূৰ আছে তুমি বেছি দূৰ নাই অকমান আছে ন হাই গাইছ আৰু মোৰ এটা ব্লগ ভিডিঅ' লৈ তো আজি আমি আছো লতিবাৰী মানে সেই বৰনদীৰ ফালে মহা অষ্টমী হৈছে তো সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম তো মই এতিয়া লতিবাৰী জাজিঙা নামৰ ঠাইত আছো তো এয়া চাওক মোৰ লগত আছে উৎপল ভাই বহুত ধুনীয়াকৈ গান শুনি আছে তো আজি উৎপল ভাই ক'ত যাম অষ্টমী চাবলৈ যাম তো দেখাই আছো কি দূৰ দেখাব পাৰোঁ কি দূৰ দেখাব নোৱাৰোঁ তো সকলোবোৰ চাব পাৰিব এই ভিডিঅ'টো শেষলৈকে চাই থাকক গ'লে মানে মই ইমান এটা ভালদৰে বুজি নাপাওঁ তো মই উৎপল ভাইক আজি সুধিম মানে কেনেকুৱা কি মই মানে ফাৰ্ষ্ট টাইম আজি যাম তো মানে ইমান ধৰণৰ বুজি নাপাওঁ আৰু তো উৎপল ভাই তুমিতো আগতে গৈ পাইছা চাগে তো কেনেকুৱা মানে কি ধৰণৰ সেনেকুৱা কৰা হয় মানে আজিৰ দিনটোত মানে বিশেষকৈ এই বছৰটোত যিমানখিনি আমাৰ মানুহ ঢুকাইছে সেইখিনিৰ কাৰণে আমাৰ অস্থি নদীত আজি উটুৱাই দিয়া হয় আৰু মানে কথাটো হ'ল এনেকুৱা মানে এই বস্তুটো মানে যিখিনি মানে মানুহ মৰিছে ন সেই মানে মৰা মানুহবিলাকৰ অস্থি থাকেতো সেই অস্থি মানে আজিৰ দিনটোত এই মানে নদীত মানে উটুৱাই দিয়া হয় কাৰণ আজিৰ পানী মানে বিশুদ্ধ থকা মানে ভাল মানে পবিত্ৰ থকা বুলি কয় আৰু তো এইখিনি আৰু চমুকৈ থুলমূলকৈ তো তাতে আকৌ মেলা হয় অষ্টমীৰ লগতে সকলোবোৰ দেখাই আছোঁ আৰু আমি এতিয়া ধৰি লওক মেলালৈ যাবলৈ ওলালৈ চাওক উৎপল ভাই আছে তো চাইকেল লৈ আহিছোঁ ধৰক মানে বেছি দূৰ নহয় চাইকেলে বেষ্ট আৰু লতিবাৰী বেছি দূৰ নহয় সেইকাৰণে গুচি যাই আছোঁ আৰু মানে নদীৰ ফালে আছে তো চাই থাকক এইটো চাওক এইটো মানে সত্ৰ আছে শ্যামৰয় সত্ৰ এয়া চাওক লতিবাৰী এইখিনিত জাজিঙা নামৰ ঠাইত আছে এয়া চাওক মানে এইটো যে ডাঙৰ ৰাস্তা আছে এইটো মানে ভালকৈ হৈ আছে তো এইটো 2 লাইনৰ ৰাস্তা হ'ব ডাইৰেক্ট ভূটানৰ পৰা মানে গাড়ী আহিব তো তামোলপুৰ ৰোড দি নাযায় কিনে ইফালে আহিব তো এইটো মেইন ৰাস্তাতে গৈ থাকিলে মানে আপোনালোকে নাগজুলি পাব তো এয়া চাওক ধুনীয়াকৈ হৈ আছে আৰু ছাইড মাৰ্কাৰ দিয়া নাই এতিয়া সেইটো মতে ৰাস্তাটো তো ছাইড মাৰ্কাৰ দিলে মানে ভাল হ'ব আকৌ হৈ নাযায় তো বহুত ডাঙৰ বুম ৰাস্তা হৈছে আগৰ ফালে আকৌ হোৱা নাই এইটো বনাই আছে ইতান তো চাওক ৰাস্তা কাষে কি ধুনীয়া ডাঙৰ তামোল আছে তো মানে ইয়াতে মানে জাজিঙাৰ পৰা ডাইৰেক্ট তামোলপুৰলৈকে মানে সকলোবোৰ তামোলে দেখিব পাব তো বহুত ধুনীয়া তামোল এনেকুৱা দেখিলে ভাল লাগে আৰু চাওক ৰাস্তা চাওক পুৰা উৎপল টাইপ পুৰা ডেন্স মানে singing this is singing মানে oh my god গান গাই দিয়া নাই গাড়ী আহিলে একো নাই এতিয়া যদি ছিংগিং কৰি থাকোঁ মানে গান চান গাই থাকোঁ তেতিয়া ভাল লাগিব আকৌ আৰু গীটাৰটো আনিবলৈ পাহৰি গ'লোঁ মই আচ্ছা মানে মই কৈ দিওঁ আৰু মানে আমাৰ যে উৎপল দা আছে যে মানে উৎপল দা মোৰ লগৰ উৎপল ভাই তো মানে এনেই আৰু সৰু সুৰা মানে মঞ্চত এনে ষ্টেজত গান মাৰে তো সি মানে বহুত গান ভাল পায় তো সি গানৰ ভাল পোৱাৰ লগতে বহাগ বিহু আহি আছে চ' গান চান আমাৰ প্ৰেক্টিচ কৰি আছোঁ লাইভ শ্ব' কৰে আৰু তো উৎপল ভাই এনেই এটা গান মানে গুণগুণাই দিয়া বিচাৰে তো সকলোৱে আৰু ঠিক আছে এটা তো চাইকেল চলাই আছোঁ তো মানে অকণমান প্ৰব্লেম হয় তথাপিও গাবলৈ চেষ্টা কৰিছে উৎপল ভাই এটা ভাল লগা গীত গাইছোঁ বাৰু অকণমান অ'কে মায়াবিনী মজা ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি হৰা দিলা গোপনে মানে গালে হয় সম্পূৰ্ণকৈ কিন্তু মানে ইয়াতে মানে ৰাস্তাত আমি চাইকেল চলাই আহিছোঁতো মানে অলপ প্ৰব্লেম হয় তো গাড়ী মটৰ আহি আছে তো সেইকাৰণে মানে ইমান ভালদৰে গোৱা নাই নে কি তো কেতিয়াবা এদিন ভালদৰে গাবা হা নিশ্চয় গাম অ'কে এইখন জাজিঙাৰ বম দলং এখন মানে এইখন দলঙত মানে ওপৰত উঠাটো মানে ভয় লাগে তো চাইকেল লৈ আহিলে চাওক কি ওখ তো এবাৰ মানে নুমিবৰ কাৰণে তো সহজ কিন্তু উঠিবৰ কাৰণে তামাম টান তো কেনে নমাতে ভালনে এইখিনি হীৰা দৈ চাইকেল নহয় টিলিঙা মন হীৰা দৈ বেটাৰী নহয় টিলিঙা কেনে পৰিত্ৰাণ আহিলোঁ মানে ভালদৰে ইমান চিনি নাপাওঁ তো ইফালে লতিবাৰী গেট দি সোমাই যাওঁ তো একদম আগত যাব লাগিব তো যাই আছোঁ আকৌ মানে চিনি নাপাওঁ কিন্তু হ'লেও মানে অষ্টমী মেলা আজি বিচাৰিয়ে চালিম নে কি তো লতিবাৰী বজাৰ আজি আছিল তো লতিবাৰী বজাৰ মানে ইমান সামৰিবলৈ হ'ল তো এবেলা হয় আকৌ তো ইফালে আমি সোমাই যাম ভিতৰৰ ৰাস্তাটোদি তো মানে অষ্টমী মেলা মানে যি হ'লে মানে অস্থিৰ কাৰণে বিখ্যাতটো অস্থি মানে ভগা যি হ'লে মানে নদীৰ ইফালে হ'ব তো এইটো সৰু ৰাস্তা দি গৈ আছোঁ তো ইফালে গৈ পাম আকৌ চাওক বনদী চাইড আহি আছোঁ কিন্তু মানে আমি ইমান ভালদৰে চিনি নাপাওঁ তো উৎপল ভাই মানে লগৰ কেইটামান মাতিছিল তো মোকো মাতিছিল কিন্তু সিহঁতক মানে লগে পোৱা নাই তো উৎপল ভাই ফোন কৰি আছে তো কিমান দূৰ আছে আৰু ভাই আৰু মোটামুটি 20 মিনিট
Oh my god. তো মানে হেৰাই গ'ল যেন লাগিছে মানে ঠিক নাই আৰু মানে চাওক না কেনেকুৱা ৰাস্তা তো ভিতৰৰ ৰাস্তা একদম তো এনে নেচাৰেল পৰিৱেশ ভাল লাগে কিন্তু মানে মেলাখন বা ক'ত তো গৈ আছোঁ আকৌ তো ৰিডাইৰেক্ট মেলাত উপস্থিত হ'ম মানে মানুহ অকণ দুকণ এটা দুটা মানে দেখি আছোঁ তো ভাল মানে নতুন কাপোৰ পিন্ধা যেন লাগে আৰু তাতে গৈ আছোঁ তো চাওক ওম নমঃ শিৱায় তো তাতে মানে গৈ আছোঁ তো মানুহ দেখি পাই কিনে অলপ ভাল লাগিল তো পামেই নেকি আগৰ ফালে তো পাম আৰু আকৌ মানে ভিতৰত সোমাব লাগে বিখ্যাত নহয় কিন্তু বিখ্যাত ৰাস্তাই চাওক বাহঁতৰ মাজে মাজে আহিছোঁ অষ্টমী মেলা চাবৰ কাৰণে তো আগত অষ্টমী মেলা বা কেনেকুৱা হৈছে ধামাকা তো সকলোবোৰ দেখাম চাওক ইফালে হয় দিয়ক মানে এইফালে বেটেৰী গাড়ী আহিছে তো আৰু এজন মানুহ সুধিছিলোঁ তো ইফালে বোলে তো ফায়াৰ হঠাৎ কিবা এটা হৈ গ'ল মানে লাগি গ'ল আৰু সেয়া চাওক তো ভাই কি কৰা চাওক মই এখন মুকলি পথাৰত আহি গ'লোঁ হঠাৎ তো ইয়াতে মানে এটা বস্তু দেখা পালোঁ তো বহুত ভাল লাগিল আহিছিলোঁ মানে এইজন দেখিছেনে এইজন বয়সস্থ মানুহ পুৰা কাম কৰি আছে তো এটা মানে কেনেহেন কি খেতি কৰিছে আপুনি ইয়াত তো মানে মই দেখি পালোঁ তো ভাল লাগিল এয়া চাওক কি ধুনীয়া মানে ইয়াতে কি এইটো ভাত কেৰেলা আছে তো মানে এনেকুৱা খেতি আছে তো কেনেকুৱা ধৰণৰ আপোনাৰ এনে খেতি কিমানমান আছে ইয়াত 1 বিঘামান আছে 1 বিঘামান আছে তো আপুনি কি এইটো গুৰিটো চাফা কৰিছে ন চাফা কৰি আছোঁ গুৰত সাৰ দিছোঁ ঠিক আছে ঠিক আছে পটল আছে তিতা কেৰেলা আছে এইফালে এইখিনি গোটেইখিনি খেতি যে দেখিছোঁ এইখিনি গোটেই আপোনাৰে খেতি না কি আপোনাৰ গোটেই কিমানমান আছে ইয়াতে 1 বিঘামান আছে 1 বিঘা মানে কিবা চৰকাৰৰ পৰা এনে কিবা কিবি পাইছিলে না আঁচনি পোৱা নাই ন তো হ'ব গাইছ আপোনালোকে ঠিক শুনিছে এইজন দেখিছেনে এইজন ইমান বয়সস্থ মানুহ তো মানে চৰকাৰে কিছুমান আঁচনি সেইটো আপোনালোকে সেইবিলাক দিব লাগে ভালদৰে তো আহি কিনে দুখ লাগি গ'ল তো ইমান দূৰ খেতি সম্ভৱ তেওঁ একেলাই কৰিছে মানে বয়স হৈছে তো একেলাই কৰাৰ কাৰণে আপোনালোকে এবাৰ চৰকাৰৰ মানুহ যদি কোনোবা চাই আছে তো এইবিলাক জেগাতো আহিব লাগে এইখিনি নাম হ'ল আপোনাৰ কালচিনি তো এইবিলাক মানে মানুহক আপোনালোকে সহায় জনাব লাগে ফাইনেলি আমি অষ্টমী মেলা পাই গ'লোঁ কিন্তু ইমান এটা মানুহ নাই তো তেজত মানে ইয়াতে গায়ক মানে ছিংগাৰ আছে আৰু এনে থলুৱা মানে আমাৰ গাঁৱৰে সেইখন দেখিছেনে তো তাতে আছে যিখিনি ভাবিছিলোঁ তো ইমান এটা মানুহ নাই চব ফটোৰ দোকান কিবা আপোনালোকে ল'ব পাৰিব ইয়াতে আহি কিনে খুৰা বিক্ৰী ফটোৰ এনে কেনেকুৱা চলি আছে তো গাইছ কিন্তু চাম মানে মানুহ আজি একদমেই নাই তো যোৱাকালি আহিছিলোঁ মই অকণমান সময়ৰ অভাৱত গুচি যাব লগা হ'ল তো আজি মানে ইমান এটা মানুহ নাই চাওক আজি মানে পাত দেখা পাব আৰু বেলেগ নহয় তো গাইছ বেয়া নাপাব মানে ভাল বস্তু দেখুৱাব নোৱাৰিলোঁ মানে ইয়াতে মানে এতিয়া একো নাই মানে বৰ্তমান তো ৰাতি হ'লে মানে ভাল আছে আৰু ছিংগাৰ আছে তো ইয়াতে মানে মানুহ নাই আকৌ তো গাইছ তাতে আছে ৰাতি মানে ছুপাৰষ্টাৰ আছে ডেন্সিং তো ছিংগাৰ এনেকুৱা আছে আৰু এতিয়া বৰ্তমান মানুহ নাই তো ইয়াতে মানে মানুহ পায় তো এই দুখনমান দোকানত মানে মানুহ আছে তো বিক্ৰী কেনে পায় চাওক গোলগাপ্পা ইচকা মতলব হে পানী পুৰি বুলি কয় কিছুমানে অ' ভাই কি মানুহ চানুহ নাই দেখোন অলপ পিছত হ'ব ন তো যোৱাকালি আহিছিলোঁ মই মানে সময়ৰ অভাৱত দেখুৱাব নোৱাৰিলোঁ তো আপোনাৰ কিন্তু বিক্ৰী ভাল চাগে ন আপোনাৰতো ভাল হ'ব তো মুনু ভাত কি খাবি মুনু কি খাবি ভাজা কেনে লাগি আছে ইয়াতে আহি কিনে ভাল লাগি আছে অ' চাই ৰাতি কি আছে ভালদৰে ক'ব এবাৰ গায়ক আছে ন তো চাওক পুৰা চাটনি তাটনি গুটি আছে তো ইয়াতে মিক্সাৰ ভাজা পোৱা যায় তো বহুত ধুনীয়া হয় তেখেতৰ মিক্সাৰ ভাজা আমি খাইছোঁ আগতে দেখা পাইছিলোঁ সিহঁতক তো দে আৰু পানী পুৰিকে খাওঁ নাই কি আহিছোঁ এতিকে কি কৰিবি উৎপল ভাই এতিয়া নাহিলোঁ মানুহ চানুহ নাই তো বিয়া নামে এটা গাই দিওঁ তো পানী পুৰিকে খাওঁ আৰু কি কৰিম আৰু তো এই বস্তুটো কি মানে মিক্সাৰ কৰা ন আমাক ভালকৈ পানী পুৰি বনাই দিচোন হ'বনে নাই তো চাওক ইয়াত মানে এই বেলেগতকৈ মানে এই চকৰি খেলা মানে এনে সৰুকৈ খেলা হৈছে তাতে মানুহ বেছি আছে গাইজ চাব পাৰে ইয়াতে মানে 12টা অংক আছে 12টা অংকৰ 1 টকাৰ এটা কণী নে কি এটাৰ 1 টকা না কণী তো ইয়াতে যদি 1 টকাৰ এটা কণী লাগিছে তো ইয়াতে কণী পাব সেয়া ইফালে আছে কণী তো এটা লাগি দি কণী খাব পালে পাওঁ আৰু এই চাওক কণী পুৰা একদম বম কণী খাব লাগে আৰু এই চাওক এটাৰ 1 টকা কণী কিমান মাৰিব এইবাৰ তো ঘূৰি আছে চকৰি কিমান বা মাৰে ইয়াতে কিমানৰ ভাগ্য আছে ক'ত আছে তো পৰিব আৰু কণী খাব পাৰিব বেলেগ নহয় এইটো নৰ্মেলি এনে খেলা নাম্বাৰ 8 মাৰি গ'ল তো কোনোবা পাইছে নেকি নাই কোনো নাপালে মেলাখন সিফালে তো আমি বেলেগ চাইডত আহিলোঁ তো মেইন কামটো হ'ল ইয়াত মানে নদীত মানে অস্থি উটুৱাই দিয়া তো মানে ৰাতিপুৱা কামবিলাক হৈ গ'ল তো ৰাতিপুৱাৰ টাইমতে কৰে তো তাতে মেইন আছে তো মেইনটো মানে আজি মানে উটুৱাই নিদিয়া অহাকালিলৈ উটুৱাই দিব তো চাওক তো আমি ইয়াতে আহিলোঁ এইখন বাগানত তো বাগানখন পূৰা খৰি কিনে চব চাফা হৈ গ'ল তাতে মস্ত ডাঙৰ এটা পুখুৰী আছে তো দেখাই আছোঁ বহুত বুজা চালোঁ কিন্তু মানে ইটান মানুহ ইমান এটা বিশেষ হোৱা নাই তো ৰাতিলৈ আছে ওদালগুৰি ছিংগাৰো মানে এনেকৈ আছে বুলি শুনিছোঁ তো মানে আপোনালোকক নেদেখাও দিয়ক কাৰণ যাব হৈছে মোৰ ফোনত চাৰ্জো নাই এয়া চাওক
সন্ধিয়া টাইম হৈ গ'ল তো মানে মোৰ লগৰটো মানে একদম বিৰক্তি পাইছে চব বহি আছে টেনশ্যনতে না কি যাই থাকো না কি যাওঁগে আৰু কি কৰি যাওঁ আৰু মানে ইয়াতে তো গাইছ এইখিনি দেখিবলৈ চালোঁ তো কেনে পালে মোক কমেণ্ট কৰি জনাব তো হ'ব দিয়ক আজিলৈ ভিডিঅ'টি মানে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব মই অন্তৰৰ পৰা কৈছোঁ তো হ'ব দিয়ক